মই বেবী কুক আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। দেখিছে আজি মই হাত দীঘল চাৰ্ট পিন্ধি মূৰত গামোচা বান্ধি লৈছোঁ। এতিয়া মই কিনো কৰিম তাকে দেখাওঁ বুলি ভাবিছোঁ, আপোনালোকে চাই থাকিব। দেখিছে এয়া তামোল গছ, এইফালে ৰুইছোঁ কলগছ। এইডোখৰ ৰুবলৈ লৈছোঁ হালধি, এইডোখৰ ৰুবলৈ লৈছোঁ আদা। এইখিনি দেখিছে পাতি পাতি কৰি থৈছোঁ। এয়া হৈছে ডাংপতি, এয়া ৰুইছোঁ জিকা। দেখিছে এয়া হাবি, তামোল পুলি আৰু কলপুলি দেখিলে তাৰ মাজত আদা হালধিনো মই কেনেকৈ ৰুওঁ তাকেই দেখাইছোঁ, চাওকচোন। যদি পেজটো ফ'ল' কৰা নাই ফ'ল' কৰা, দেখিছেনে? এতিয়া কোৰ মাৰি মাৰি দেখিছেনে, কোৰ মাৰিছে এনেকুৱা কৰিছোঁ। সেয়া কোৰ মাৰোঁতে 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 ভাগৰ লাগি যায়। এবাৰ বাৰু কোৰ মাৰিলোঁ, কোৰ মাৰি ৰুবলৈ জোখা কৰি থৈ আহোঁহে, আকৌ বৰষুণ হয়, আকৌ ৰখি দিওঁ। 3দিন 4দিনমান বৰষুণ দি থাকে, তেনেকৈ বৰষুণ এদিনহে আকৌ দিয়ে। তেনেকৈ কৰোঁতে 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 মানে মাটি একেবাৰে মুঠতে কোৰ মাৰি ভাগৰুৱা হৈ পৰিলোঁ। লাষ্টত এনেকৈ পাতি মাৰিছোঁ, এনেকৈ কৰি নাঙলে পাতি মাৰি ল'ব লাগে, তেতিয়া সুবিধা হয় আদা হালধি ৰুবলৈ। এনেকৈ পাতি মাৰিয়ে নাঙলে পাতি মাৰিলে সুবিধা, কোৰে পাতি মাৰিলে অকণমান অসুবিধা হয় ৰুবলৈ। সেইকাৰণে আমি এনেকৈ নাঙলে মই পাতি মাৰি লৈছোঁ, এতিয়া ৰুবলৈ ভাল হয় আদা হালধিবিলাক। এনেকৈ পাতি পাতি কৰি ল'ব। আপোনালোকে যদি ৰুৱে এনেকৈ পাতি পাতি কৰি ৰুবচোন, বহুত ভাল হয় আদা হালধিবিলাক ৰুলে। দেখিছে মই এনেকৈ ৰ'দত পাতি মাৰি আছোঁ। নাঙল ধৰি দিয়া মানুহ এটা নাই, অকলে টানিছোঁ। সেইকাৰণে চিগা নাঙলটোকে লৈছোঁ, টানিবলৈ অকণমান সুবিধাৰ কাৰণে। ডাঙৰ নাঙল আছে, কিন্তু মই মাইকী মানুহ যিহেতু টানিবলৈ অকণমান অসুবিধা হয়, সেইকাৰণে এনেকুৱা চিগা নাঙলটোকে মোৰ কাৰণে যথেষ্ট সুবিধা হয়। তাৰ কাৰণে আপোনালোকে ডাঙৰ নাঙলে নহ'ব, মই সৰু নাঙলে কৰিছোঁ। যিহেতু মই এজনী মাইকী মানুহ হয়, ডাঙৰ নাঙল মোৰ কাৰণে অসুবিধা হয়, সেইকাৰণে মই সৰু নাঙলে মই পাতি কৰি ভাল পাওঁ। এনেকৈয়ে পাতি পাতি কৰি দিছোঁ আৰু দেখিছেনে? এনেকৈ পাতি পাতি কৰি এতিয়া শেষ হ'ব। এতিয়া শেষ হ'লগৈ আৰু দেই, এপাতিমান হ'ব আৰু পাতি কৰি শেষ হৈ গ'ল আৰু। এতিয়া দেখিছে এই পাতিকেইটা এনেকৈ চফা কৰি লৈছোঁ, তেতিয়া আদা হালধি যিকোনো বস্তুৱে ৰুবলৈ ভাল হয়। চপোৱা মাটিকেইটাৰ ওপৰত দিবলৈ অসুবিধা হয়, এতিয়া অলপ মিহি যদি কৰি লোৱা হয় তেতিয়া সুবিধা হয়। দেখিছে এতিয়া মই আদা ৰুই গৈছোঁ, এনেকৈ ৰুই লৈছোঁ আৰু অলপ বেছি ঘৰো নহয়, বেছি আদা ৰুইছে জোখত আৰু ৰুই আছোঁ। আদাখিনি দেখুৱাই দিয়া আকৌ এনেকৈ ৰুইছোঁ, দেখিছেনে কিমানটো এইখিনি আদা অথনি মই বাচিছিলোঁ, এতিয়া আমাৰ ধুনীয়াছে ৰুই গৈছে। আমাৰ ভণ্টিও আছে ইয়াতে, ককাইক ভনীয়েকৰ চিনাকি খাই কৈ দিয়া আছে, শুনকচোন। নামটো কি কৰিছে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পূজা গগৈ। তুমি কিমান ক্লাছত পঢ়িছা? 3। তোমাৰ স্কুলখনৰ নামটো কি? টানিপথাৰ LP স্কুল। তোমাৰ কেইবছৰ হৈছে? 9 বছৰ। তুমি পঢ়াত ভালনে বেয়া? ভালনে বেয়া কৈ দিয়া আকৌ। ভাল, পঢ়াত ভালে যায়। তাৰমানে এবাৰ 3 নম্বৰত গ'ল, আগতে 2 নম্বৰত যায়, এবাৰ 3 নম্বৰত গ'লগৈ, অকণমান কমিল নম্বৰটো। দেখি যায় বন্ধু বান্ধৱীসকল, আমাৰ এতিয়া হালধি ৰুইছে ধুনীয়া আছে। কেইপাতি? এপাতি, দুপাতি, 3 পাতি, 4 পাতি, 5 পাতি, 6 পাতি, 7 পাতি, 8 পাতি। এই ঘৰত খাব জোখৰ হ'লে ঘৰকা নালাগে নহয়, আমাৰ ফ্ৰেণ্ডছবোৰক কৈ দিছোঁ আৰু 8 পাতি বুলি। দেখিছে আদা হালধি ৰুই শেষ হ'ল।
এতিয়া এনেকৈ মাটিটো চপাই দিব লাগে, নহ'লে কুকুৰা খুচৰি ৰাখি চব উলিয়াই পেলাব। সেইকাৰণে এনেকৈ মাটিটো চপাই দিছোঁ। দেখিছে এনেকৈ জাবৰ জোঁথৰ পেলাই দিব লাগে। পেলাই দিলে তেতিয়া আদা হালধিবিলাক ডাঙৰ হয়। যদি মাটিটো বৰষুণত বহুত টান হৈ যায় তেতিয়া আদা হালধিবিলাক যাবলৈ অকণমান অসুবিধা। সেইকাৰণে জাবৰ দিব লাগে। গুড়িটো সদায় কোমল হৈ থাকিব লাগে, তেতিয়া ভাল হয়। এনেকৈ আপোনালোকে ৰুবচোন। দেখিছে খাবলৈ লৈছোঁ এয়া 2খন মেৰিগ'ল্ড বিস্কুট আৰু এয়া লাল চাহ। কাম কৰি কৰি ভাগৰ লাগি গৈছে। কাপোৰ চিলোৱাৰ মাজতে মতাই মাইকীয়ে ঘৰৰ সমস্ত কামেই মই কৰিব লাগে। এতিয়া চাহ একাপ খাই অকণমান ভাল লাগে, যিহেতু মানুহজনো ঘৰত নাই, কৰ্মসূত্ৰে বাহিৰত আছেগৈ। আমাক বহুত পইচা প্ৰয়োজন হয়। ল'ৰাটো যিহেতু প্ৰাইভেট স্কুলত দিছোঁ, পইচা বহুতকেইটাই লাগে। সেইকাৰণে মই যদি আদা হালধি ঘৰতে যদি কৰি খাওঁ, তেতিয়া মানুহজনৰ 2 টকা পইচা ৰাহি হ'ব। সেই পইচা কেইটকা ল'ৰাটো কিবা এটা কিতাপ বহী এখন হ'লেও কিনি দিবলৈ সুবিধা হ'ব। যিহেতু গাঁৱত বাস কৰিছোঁ, গাঁৱত বাস কৰি থাকিলে আদা হালধিকণ কিনি খালে শুনিবলৈও বেয়া লাগে। নিজকে নিজে গাঁৱত বাস কৰিছোঁনো কেলৈ তেনেকুৱা যেন অনুভৱ হয়। সেইকাৰণে প্ৰতিটো কামেই কৰি যাবলৈ চেষ্টা কৰিছোঁ। মানুহৰ চেষ্টা জানো অসাধ্য কিবা আছে? যেতিয়া নেকি ভগৱানে 2খন হাত দিছে, 2টা ভৰি দিছে, সকলো কামেই কৰি খাবলৈ টকা পইচা এগালটো ভগৱানে দি পঠাব নোৱাৰে। চব উপাৰ্জন কৰিয়ে খাব লাগিব। কাপোৰ চিলোৱাৰ মাজতে সকলো কাম কৰি যাওঁ। আপোনালোকে নেভাবিব কিন্তু মই যে ভিউৱাৰ্ছটো পাবৰ কাৰণে এইবিলাক কাম কৰি দেখাইছোঁ বুলি। মই সঁচাই যিখিনি কাম কৰোঁ আপোনালোকৰ আগত সেইখিনিহে শ্বেয়াৰ কৰোঁ, বেছি নকৰোঁ। যি পাৰোঁ কৰি দেখাই গৈছোঁ আপোনালোকক। দেখিছে এয়া মই হালধি বইল কৰি আছোঁ। হালধি ৰুই আহি যিখিনি হালধি থাকিলে সেইখিনি হালধি মই বইল কৰি দিওঁ। যিহেতু বছৰটোৰ কাৰণে হালধি লাগিবই, সেইকাৰণে বইল কৰি দিলে খুন্দি ল'লে বছৰটোৰ কাৰণে হৈ যাব। আৰু বহুত ব্যস্ততাৰ মাজতে মই এটা ভিডিঅ' প্ৰস্তুত কৰোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। দেখিছে এয়া কি কৰিছোঁ মই বাৰু, সেয়া দেখিছে এয়া হালধি মই বইল কৰিছোঁ। যিহেতু আজি ৰ'দ দিছে, হালধিখিনি বইল কৰি দেখিছে এয়া হালধি বইল হৈ গ'ল ইতিমধ্যে। আৰু এতিয়া ৰ'দ দি শুকুৱালে হালধি হৈ যাব। মিলত দিমগৈ আৰু বছৰটোৰ কাৰণে হালধিৰ কাৰণে চিন্তা নাই। আৰু বেছি দীঘল নকৰোঁ, আজি ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।